দাদাৰ ফোন আহিছে দেখোন। অ দাদা, মই বজাৰত যাই আছোঁ। ঠিক আছে, হ'ব। আৰে হওতো কোন? তাত সি কি কৰি আছে? কাৰোবাৰ লগত খেলি আছে নেকি? ওচৰত দেখোন কোনো নাই। পাগল চাগে, মই যাওঁ দে। ৰ'বাচোন, ৰবা। হৌ তাতে যেন ল'ৰা আছে হাতত বন্দুক লৈ, সি কি পাগল নেকি? সেইজন ল'ৰা, সি পাগলে। সি মোৰে বন্ধু আছিল, কিন্তু সময় যে একো নাথাকে, সেইকাৰণে সিও পৰিৱৰ্তন হৈ গ'ল। আৰু তাৰ এটা দীঘল কাহিনীও আছে। কি কাহিনী কোৱাচোন? মই ইয়াত ক'ব নোৱাৰো, ঘৰলৈ ব'লা। ব'লা তেনেহ'লে। ইয়াতে বহা। ঠিক আছে, শুনা। ৰক, কালি আমাৰ পৰীক্ষা, পঢ়া পাতি হ'ল নে? মোৰ পঢ়া পাতি যোৱাকালিয়ে শেষ হৈছে। মোৰ একো হোৱা নাই, আধাহে হৈছে। তুমিতো প্ৰত্যেকবাৰে স্কুলত প্ৰথম হোৱাই, এইবাৰো হ'বাই চাগে। এইবাৰো মই স্কুলৰ প্ৰথম স্থান যাবই লাগিব। কিয়, কিবা বিশেষ কাৰণ আছে নেকি? এইবাৰ যদি স্কুলত মই প্ৰথম স্থান যাওঁ, মায়ে মোক এটা নতুন মোবাইল কিনি দিব। চাবা, কিন্তু আজিকালি মোবাইলত নতুন নতুন গেম ওলাইছে, যেনে পাবজি মোবাইল, পাবজি লাইভ। নাই, মই সেইবিলাক গেম নেখেলোঁ। ঠিক আছে, মই মোৰ ঘৰ আহি পালোঁ, মই এতিয়া যাওঁ। যা পাছে। হিৰক, নতুন মোবাইল ল'লা নেকি? ল'লোঁ। ক'ৰবালৈ যাবলৈ ওলাইছা নেকি? মই বজাৰলৈ যাওঁ ৰ। ঠিক আছে, মই তেতিয়া যাওঁ। দে পিছে যা। সকলোৱে কয় যে পাবজি খেলিলে মানুহ পাগল হয়। আজি মই ইনষ্টল দি চাওঁ ৰ, কি হয় চাওঁ। পাবজি কৰিছে। পাবজি পাই গ'লোঁ। ইনষ্টল দি চাওঁ ৰ। তো বান্ধা মাৰ। তো বান্ধা মাৰ। ৰক, আজি টিউচনলৈ নাযাওঁ নেকি? ৰহে, পাবজি খেলি ইমান ভাল লাগে আৰু কোনোবা টিউচনত যায় নেকি? তুমি য'ত যাবলৈ ওলাইছা যোৱা, মোক ডিষ্টাৰ্ব দি নাথাকিবা। তই থাকা, মই যাওঁ। আৰে, পাবজি খেলাতেনো মোৰ বহুত টাইম গুচি গ'ল। মই যাওঁৱে ৰ'বা। মল্লো, এই পাবজিটো যে কাই ওলাইছি, খুন্দাই খালোঁ তাত ধৰি। সি সেনেকৈহে পাগল হৈছিল তাৰমানে। তাতে বহু ৰ। আৰে, সৌটো কোন? কি কৰিছে ইয়াত? কোনবা সেইটো? আৰে, এইটো ন হিৰকে। হিৰক, কি হ'ল তোৰ? হিৰক, নুশুনা কিয়? হিৰক।